নমস্কাৰ জনাইছোঁ মোৰ এটা আজি নতুন ভিডিঅ' লৈ মানে ৰাতিপুৱা আৰম্ভ কৰিছোঁ ভিডিঅ'টো। আজিৰ ভিডিঅ'টো হ'ল মোৰ হাঁহখিনি দেখা পাইছোঁ। আজি মানে বিক্ৰী কৰিম আৰু বেপাৰী মাতিছোঁ। কিমান দাম কি কথা গোটেইখিনি জনাম, আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু এয়া চাব পাৰে মই ধুনীয়াকৈ বান্ধি থৈ দিছোঁ, মানে এইখিনিক এৰি দিছোঁ আৰু মানে ক'তো যাব নোৱাৰাকৈ খাদ্য খায় আৰু দানা চানা খায় আৰু ইয়াতে। চাওক হাঁহখিনি বেছি নাই, 30টামান আছে, বিক্ৰী কৰিলোঁ আগতো। এতিয়া আজি এইখিনি বেচিম আৰু দানা যদি চাবলৈ যায় চব কচু মই আগৰ ভিডিঅ'ত দেখাইছোঁ যে ঘৰতে কেনেকৈ বনাব পাৰে। যদি আপোনালোকে চোৱা নাই মোৰ চেনেলত গৈ চাব পাৰে। এয়া কচুৰে বনোৱা হৈছে দানাটো আৰু গুড়া চুৰা দি। বাৰু বেপাৰী আহি লওক। আৰু হাঁহৰ দাম দৰ হৈ গ'ল, মানে বেপাৰী আহি গ'ল, মানে এতিয়া ছিজনো নাই যে, গতিকে 600 টকা যোৰা দিছে আৰু চাইজটো ইমান ডাঙৰ নহয় মোৰ হাঁহৰ, গতিকে দি দিওঁ, ইমান দিন আৰু পুহি নাথাকোঁ, গতিকে সেই আৰু আহি আছে বেপাৰী, দেখাইছোঁ দেখি। আৰু এইফালে চাওক মোৰ এইটো হাঁহৰ যিটো হাঁহ মুৰ্গীৰ গঁৰাল, মুৰ্গীও আছে এইফালে চাব পাৰে। এদিন ভালকৈ দেখাম, সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়াহে পাব ভিডিঅ'টো। এয়া লৈ গ'লে উঠাইছোঁ ন এটা ফটো, মোকো উঠাব নেকি? আৰু দেখা পাবই। তিনি যোৰা বেচিলোঁ আৰু কালি লৈ যাব। খাচাটো সৰু যে, আৰু দামটোতো ক'লোৱেই, 600কৈ দিলে যোৰা, আৰু এইখিনি নিব কালি, ঠিক আছে। আৰু হেৰি 3যোৰ বিক্ৰী কৰিলোঁ আৰু ইমান উঠাই থাকিব নহ'লে, হাঁহটো মই ধৰি থাকিলোঁ যে, খাচাটো সৰু, মানে কালি লৈ যাব। আৰু দেখা পাইছে এইখিনি এৰি দিম এতিয়া, কালি আহিব। আৰু ভিডিঅ'টো ইমানেই আছিল, ইমান নুঠালোঁ মানে ধৰা সময়, বিকিলোঁ যদি আৰু কিনো ইমান কৰি থাকিম ন। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ। আৰু মইতো গঁৰালটোৰ ভিডিঅ' এটা দিম, সম্পূৰ্ণ ভিডিঅ', গতিকে চাই থাকিব।